মুঠৰ ওপৰত মই কৰোণা ভাইৰাছ অসমত অহাটো বিচাৰিছোঁ। এইকাৰণেই বিচাৰিছোঁ, মানুহবিলাকৰ উৎপাত বাঢ়ি গৈছে, মানুহবিলাক অধৈৰ্য হৈ পৰিছে। কি অধৈৰ্য হ'ব লাগে? কিহৰ কাৰণে অধৈৰ্য হ'ব লাগে? যে মানুহবিলাকে যেতিয়া নিজ চকুৰে দেখা নাপায়, বিভীষিকা যেতিয়ালৈকে দেখা নাপায়, তেতিয়ালৈকে মানুহে বিশ্বাস নকৰিব। এইকাৰণে বিচাৰিছোঁ অসমত কৰোণা ভাইৰাছ আহিব লাগে। নমস্কাৰ বন্ধুসকল, নাম মোৰ ভৱেশ, সকলোৱে মৰমতে মাতে মোক আৱেশ, আৰু মোৰ চেনেলৰ নাম হৈছে আৱেশৰ বিশেষ। আজি এটা বিশেষ টপিক লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হ'ল যে অসমত কৰোণা ভাইৰাছ আহিব লাগে। আপোনালোকে নিশ্চয় জানে যে এই সময়ত এটা সাৱধানতাৰ বাবে, সচেতনতাৰ বাবে লকডাউন দিয়া হৈছে। কিন্তু এই সময়ছোৱাত কিমানখিনি মানুহে এই লকডাউন মানিছে? মই দেখিছোঁ, মই যেতিয়া গাঁৱত আহিছোঁ, গাঁৱৰ মানুহে সম্পূৰ্ণৰূপে এই লকডাউন মানি লৈছে। কিন্তু আজি যিটো নিউজত দেখা পাইছোঁ যেনেকৈ মানুহে আজি শাক পাচলি বজাৰ কৰিবলৈ যেনেকৈ ধুমধাম লাগিছে, ফাঁচী বজাৰত যেনেকৈ মানুহৰ মানে জনসমাৰোহ যেনেকৈ হৈছে, সেইবোৰ দেখি এনেকুৱা লাগিছে মই গুৱাহাটীৰ পৰা কেলৈ ঘৰলৈকে গুচি আহিলোঁ। মোৰতো নিজৰ বিজনেছ মই নিজে চম্ভালিব পাৰিলোহেঁতেন। মই এনেকুৱা এটা ফিল হৈছে যে ঘৰত বৰ খাই থকাৰ কি যুক্তিটো আছে। গতিকে এটা কথা বিচাৰিছোঁ যে চৰকাৰেও ইমান ধুনীয়াকৈ প্ৰশাসন যন্ত্ৰ চলাই আছে, প্ৰশাসন যন্ত্ৰক সুন্দৰভাৱে নীতি নিৰ্দেশনা দি আছে। পুলিচৰ কিমানজনে পিটন খাইছে। তাৰপিছত মানুহবিলাকে কিয় বুজি পোৱা নাই যে আচলতে ভাইৰাছটো আচলতে কি হয়, কি হ'ব পাৰে ইয়াৰ পৰিস্থিতি। যে হস্পিটেল খুলি মানুহ ৰখি আছে, তাৰমানে কি? তাৰমানে হস্পিটেল খুলিছে, গতিকে আমি গৈ পেলাই তাত মানে কি চিকিৎসাধীন হ'ব লাগে নেকি? এইটোৱে বিচাৰিছে নেকি সকলোৱে? আচলতে মোৰ মনত প্ৰশ্ন এটা উদয় হৈছে, যেতিয়ালৈকে অসমত কৰোণা ভাইৰাছ নহয়, যেতিয়ালৈকে অসমৰ মানুহে এই বিভীষিকা দেখা নাপায়, তেতিয়ালৈকে মানে মানুহে এই কথাটো বিশ্বাস নকৰিব। আজি যদি আমাৰ সন্মুখত যদি ভগৱানো যদি আহি পায় নহয়, বিশ্বাস নকৰিব যে আচলতে ভগৱানৰ মানে পৰিচয় এটা দিব লাগিব। মানে মানুহৰ এনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু মই এটা কথা কওঁ যে শাক পাচলি বজাৰ হৈছে, মানুহে গেপ ৰাখি গৈ পেলাই বজাৰ কৰিব লাগে, সেইখিনি বস্তু কোনো মেইনটেইন কৰা নাই। আৰু এনেকুৱা কথা নেকি যে এইকেইদিনত কি আলু ভাত খালে, আলু পিটিকা ভাত খালে কি তেওঁলোকে কি নোখোৱাকৈ কি মৰি যাব নেকি, বা চলিব নোৱাৰিব নেকি? এনেকুৱা এটা পৰিস্থিতি। যেতিয়া বিভীষিকাময় পৰিস্থিতি হ'ব, তেতিয়া তেওঁলোকে কি কৰিব? যেতিয়া ঘৰৰ মানুহ সন্মুখত আত্মীয়ক যেতিয়া মৰা মানে মৃত অৱস্থাত দেখা পাব, যে চিকিৎসাধীন হৈ থকা অৱস্থাত দেখা পাব, তেতিয়া তেওঁলোকে কি কৰিব? কি খাব তেওঁলোকে তেতিয়া? সেইখিনি বস্তু তেওঁলোকে কিয় বুজি পোৱা নাই? গাঁৱৰ মানুহে বুজি পাইছে, কিন্তু চহৰৰ মানুহ কিছুমানে এই কথাটো এতিয়ালৈকে বুজি পোৱা নাই। দুখ লাগিছে, কাৰণ গুৱাহাটীৰ পৰা সেই বিজনেছ এৰি পেলাই আমি গুচি আহিছোঁ, গাঁৱত সোমাই আছোঁ, লকডাউনত এইকেইদিন আমি মানি লৈছোঁ। কিন্তু কিছুমান মানুহে কিয় বুজি পোৱা নাই? বুজি পাব লাগিব, আৰু বুজি পাবৰ কাৰণে কৰোণা ভাইৰাছ আহিব লাগে। তেতিয়াই বুজি পাব যে আচলতে আমি কেতিয়াবাই সচেতন হ'ব লাগিছিলে। আচলতে বুজি পাইছে, মানুহে বুজি পাইছে, আৰু বুজি পায়ো বুজি নোপোৱাৰ ভাও ধৰিছে। আচলতে যিয়ে বুজি পায় বুজি নোপোৱাৰ ভাও ধৰে নহয়, সেইখিনি মানুহক বুজাবলৈ আচলতে টান। সেইকাৰণে প্ৰমাণ লাগে, প্ৰমাণ নোহোৱাকৈ কেতিয়াও কোনো কালে বিশ্বাস নকৰে। মই সেইকাৰণে বিচাৰি আছোঁ যে কৰোণা ভাইৰাছ অসমত আহিব লাগে। আৰু এটা কথা কওঁ যে আচলতে এইবিলাক কি ক'ম, মনৰ ক্ষোভত কিছুমান কথা ওলাই যায়। আচলতে ময়ো নিবিচাৰোঁ যে অসমত এনেকুৱা এটা পৰিস্থিতি হওক, আমাৰ আত্মীয় কুটুম্ব এনেকুৱা হওক, আমাৰ গাঁওখন এনেকুৱা হওক, আমাৰ চহৰখন এনেকুৱা হওক, আমাৰ ৰাজ্যখন এনেকুৱা হওক, আমাৰ দেশখন এনেকুৱা হওক, কেতিয়াও নিবিচাৰোঁ। গতিকে সকলোকে বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আপোনালোক ঘৰত থাকক, আৰু আপুনি নিজেও নিজৰ সুৰক্ষা দিয়ক, আৰু আনৰো আপুনি জীৱন বচাওক। গতিকে সেইটোৱে বিচাৰিছোঁ। আপোনালোকে এইকেইদিন ঘৰত থাকক, ঘৰৰ পৰিয়ালৰ লগত আপোনালোকে সময় কটাওক, আৰু নিজৰ মতে নিজৰ ক্ৰিয়েটিভ কথা চিন্তা কৰক, খুব সুন্দৰভাৱে আপুনি কটাওক। নিজৰ সৰু বাচ্ছা আছে যদি, ল'ৰা ছোৱালী আছে যদি পঢ়াওক। তেনেকৈ আপোনালোকে সময়খিনি পাৰ কৰক। আৰু খোৱাৰ প্ৰতি ইমান বেছি গুৰুত্ব দি লাভ নাই। কেৱল বৰ্তমান আমি যদি নিজৰ জীৱনটো যদি আমি ভালদৰে বচাব পাৰোঁ, নিজক যদি আমি প্ৰথমতে সুৰক্ষিত কৰিব পাৰোঁ, তে নিশ্চয় আমি পিছলৈ ভাল বস্তু খাই থাকিব পাৰিম, ভাল কাপোৰ পিন্ধিব পাৰিম, ভাল খাদ্য খাব পাৰিম। তেনেকৈ আমাৰ দৈনন্দিন জীৱন আকৌ আগৰ দৰে আমাৰ চলি থাকিব। তো গতিকে পুনৰাই মই অনুৰোধ কৰিছোঁ যে আপোনালোক ঘৰত থাকক আৰু সুন্দৰভাৱে সুৰক্ষিত। বন্ধুসকল, আপোনালোকে মোক কমেণ্ট কৰক যে মোৰ কথাখিনিৰ কিমানখিনি যুক্তিযুক্ততা আছে। তেতিয়া মই গম পাম আচলতে মই সঁচাকৈ কৈ আছোঁ নে মিছাকৈ কৈ আছোঁ, ভাল কথা কৈ আছোঁ নে বেয়া কথা কৈ আছোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই সঁচাকৈ ভাল পায়, নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।